হয় চিম্পি ভাৰত জোড়ো ন্যায় যাত্ৰা যি দ্বিতীয়টো দিন ৰাহুল গান্ধীৰ নেতৃত্বত অসমত আৰু ইতিমধ্যে মাজুলী অফলামুখত আহি উপস্থিত হৈছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিৰুৰ জৰিয়তে অফলামুখত উপস্থিত হৈছে আৰু মাজুলী যিসকল কংগ্ৰেছ কৰ্মী আছে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে মাজুলী অফলামুখ ঘাটত সকলো আহি উপস্থিত হৈছেহি আৰু মই দেখুৱাইছোঁ ফেৰী পৰিৱেশ এনেধৰণে আচলতে সৰু ফেৰী লৈ পেলাই আহি উপস্থিত হৈছেহি আৰু সমান্তৰালভাৱে ক'ব লাগিব তেওঁলোকে যি ৰ'পেক্সৰ ব্যৱস্থা কৰিছিল ৰ'পেক্স নাপাই পেলাই এনেধৰণে যি গুটীয়া ফেৰী আছে সেই গুটীয়া ফেৰীয়ে আহি পেলাই এই মুহূৰ্তত দেখুৱাইছোঁ এখন ফেৰী ইতিমধ্যে অফলামুখ ঘাটত উপস্থিত হৈছে আৰু অফলামুখ ঘাটৰ পৰা পোনে পোনে কমলাবাৰী হৈ আউনীতি সত্ৰত উপস্থিত হ'বগৈ আউনীতি সত্ৰৰ যি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ লগত যিহেতু বাৰ্তালাপ কৰিব ইয়াৰ পিছতে জেংৰাইমুখলৈ যাব জেংৰাইমুখত তেখেতে দুপৰীয়া আহাৰ কৰি জেংৰাইমুখৰ পৰা সমান্তৰালভাৱে মাজুলী এৰি ঢকুৱাখানা অভিমুখে যাব আৰু দেখুৱাইছোঁ যে এনেধৰণে এখন ইতিমধ্যে আহি উপস্থিত হৈছে অফলামুখ ঘাটত মই অফলামুখ ঘাটত উপস্থিত আছোঁ নিমাতী পৰা পুৱা যিহেতু 8 বজাত আহিছে আৰু আহি এই মুহূৰ্তত ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰা যি ফেৰীয়ে তেওঁ আহিছে সেই ফেৰীক ইতিমধ্যে অফলামুখ ঘাটত এখন ফেৰী উপস্থিত হৈছে আৰু বাকী কেইখন ফেৰী আহি আছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা যি অফলামুখ ঘাটৰ পৰা ঘাটৰ পৰিৱেশ দেখুৱাইছোঁ আনহাতে দেখুৱাবলৈ চেষ্টা কৰিম যে যি জনগোষ্ঠীয় মিচিং জনগোষ্ঠীয় যি সাংস্কৃতিক দল লগতে গায়ন বায়ন আছে এনেধৰণৰ বিভিন্ন সাংস্কৃতিক দলে এই অফলামুখ ফেৰীঘাটত যেহেতু ৰাহুল গান্ধীক আদৰিবলৈ সাজু হৈ আছে আৰু কংগ্ৰেছ যিসকল কৰ্মী আছে নেতা আছে সকলো ইতিমধ্যে এই যি অফলামুখ ফেৰীঘাটত উপস্থিত হৈছে আৰু অফলামুখ ফেৰী